বা তই ভালকৈ পঢ়া শুনা কৰে তই দেখছা এখন আমাৰ কিমান কষ্ট ঘৰখন কেনেকৈ চলাই আছো দেখছা না তই হে গতিকে আমাৰ এটাই সপোন তই যাতে ডাঙৰ হৈ পেলাই ডাক্তৰ হ'ব পাৰা হে তেতিয়া আমাৰ দুখবিলাক নোহোৱা হ'ব হয় নহয় মোৰ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব ইচ্ছা নাই হয় নেকি কি হ'বা ইচ্ছা আছে পিছে মোক বেলেগ হ'ম দেউতা বেলেগ হবি বা বেলেগৰ দেউতাকৰ নিচিনা এই তোৰ দেউতাই নহয় তোৰ দেউতাই অলপ বেলেগ তোৰ মনেদি তোৰ যি হ'বা ইচ্ছা আছে সেয়াই হ'ব পাৰিবি মই তোক সদায় ছাপোৰ্ট কৰিম কৈছো বা তোৰ কি হ'বা ইচ্ছা আছে ৰাম কিয় চিন্তা কৰিছ মই খং নকৰো নহয় তই যি হয় মই তাকেই ভাল পাম গম পাইছ না কৈছ তই কি হবি তই ক'ব পা মোৰ বিয়া হ'ব ইচ্ছা কি জন্ম দিলি ইমান ধুনীয়াকে বুজাই আছো তই ডাঙৰ হৈ ডাক্তৰ হ'ব লাগিব ভাল মানুহ হ'ব লাগিব পুতেৰে কি হ'ব ইচ্ছা আছে গম পাইছ নে তই বিয়া হ'ব এইটো হৈছে মোৰ গণেশ বাবা আমি যিকোনো কাম কৰাৰ আগতে গণেশ বাবাক আৰাধনা কৰি ল'ব লাগে তেতিয়াহে আমি কামডালখনত সফল হ'ম এতিয়া মোৰ আৰু টেনশ্যন নাই দে এতিয়া মই মোৰ কলটো আঁকি পেলাম ৰা কলটো মই নকল কৰি আঁকিব লাগিব তেতিয়াহে ভাল হ'ব আঁকিম ৰা বা কি ঠগা হৈছে কলটো এতিয়া আৰু এনেকৈ হালধা ৰং কৰি দিব লগা আৰু বেছি হাত লগা হ'ব মই তাৰ পৰা আৰু এনেকুৱা চব বস্তু নকল কৰি আঁকা কৰিব লাগিব তেতিয়া মই বহুত ভাল হ'ব আৰু মই স্কুলত চবচে লম্বাৰ বৰ ওৱান হ'ব আৰু কিবা কোনোবা ৰিংগা ৰিংগা ৰ'জান পাকাই তোলা পজান হৈছা হৈছা মাদাৰ ফাদাৰ পিয়াল মাদাৰ ফাদাৰ পিয়াল ৰিংগা ৰিংগা ৰ'জান পাকাই তোলা পজান হৈছা হৈছা ৰিংগা ৰিংগা ৰ'জান পাকাই তোলা পজান হৈছা হৈছা কাই গুৰপনা খাইতি কদমলি আছাই তই গাছত হা লজ্জা ৰাংগে বুঢ়ী ধুমৰি হলি আহি দেখৰ আপি মাখানে বেপাৰ কৰবা ওলে গেলে জানা না নাজনা আজি ভেলভেট দে বুলি তই কি মুৰা কৰি আছাই ঘৰত মাদাৰ মই প্ৰেমত দিৱসক যাবা ওচোৱা জানো দে আজি যি ভাল ভাত দে কি যাম ৰয় দাউৰা দাউৰিকে জানি আজি বোলে হাগা দে কালি বোলে পাদা দে পঢ়ি দিনা বোলে মুতা দে সেইগিলাখান হলি কৰি থাকবা জানা আজি দেখোন মেইন ভেলভেট দে নাযাওঁ কিয় বেপাৰক দাউৰা দাউৰিকে জানি আৰু কিমান বস্তু আনা দেখা পাম যা আজি ভেলভেট দে দিনা এটাও দেখোন মুৰ্গা ফাঁচবাই পাৰা নাই মই হাতত ইটাক লগি একো এটা লাগা নাই কি ভেলভেট দেৰ পৰা আহিলি নাকি আহিলো ইমাহা বস্তু উঠছি উঠোৱে যায় তোৰ আৰু দুটা বয়ফ্ৰেণ্ড না তোৰ দেখোন 7টা মান আছিলে 7টা থাকাত আছিল ৰ এতিয়া 10টাই হং জানা না মোৰ বয়ফ্ৰেণ্ড কিন্তু এগলাখান চব নামত আজিৰ দিনটো লেটু চিঙা ভাংনা একো এটা দিয়া নাই মোক দেখাই দে নাই জানা না ৰশ্মি কি আছে খুলি চাম দেচোন নাংগেৰে মই ঘৰতে খুলি চাম কিয় তোৰ লগতে ময়ো যাম তই ঘৰত নালগেৰে মেনকা আজি নালগেৰে যাবা হয় নেকি ৰশ্মি তো ঘৰত কি ধুমা ধুমা পাহায়ে বা বহুত বস্তু আছে ইয়াতে ভালে হ'ব দে এইবাৰ মোৰ ভেলভেট ডেটো বহুত ভালকৈ গেল দে যিয়ে হওক